ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। আপোনালোকে সোণাপুৰ টল গেটটো পাৰ হৈ পেলাই ইউ টাৰ্ণ হ'ব। ইউ টাৰ্ণ হৈ পেলাই ব্ৰিজটোৰ তলেৰে আহি লেফ্ট ছাইডেৰে আহিব। লেফ্ট ছাইডেৰে ইফালে ৰাস্তাটোতে সোমাই যাব। মই দেখাই আছোঁ, দেখিছে। আমি এতিয়া লেফ্ট ছাইডে সোমাই যাম। লেফ্ট ছাইডেৰে সোমালোঁ এই ৰাস্তাটো দি। সোমাই আপোনালোকে চিধা আহি থাকিব। চিধা আহি গাঁৱৰ পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে। এতিয়া আমি মন্দিৰটো পাৰ হ'ম, ৰাইট ছাইডে যাম। এই ৰাইট ছাইডৰ ৰাস্তাটো যে আছে ইফালে সোমাম। সোমাই ষ্ট্ৰেইট আহি থাকিব। একদম গাঁৱৰ ভিতৰত হয়। এতিয়া লেফ্ট হেণ্ডৰ ফালে যাই পেলাই এনেকৈ সোমাব। সোমাই পেলাই এতিয়া আৰু পামে আৰু প্ৰথমত ৰাইটত আহিব, তাৰপিছত লেফ্টত আহিব। এয়া পাই গ'লোঁ আমি পেনেচিয়া ৰিজৰ্ট। চিগনেচাৰ খাইছে, চিগনেচাৰ খাই আছে। নাখাওঁ, মই চিগনেচাৰ এইবিলাক বস্তু নাখাওঁ কেতিয়াবা। চেল্ফি উঠাত ব্যস্ত। এয়া আপোনালোকক মই ভালকৈ এড্ৰেছটো দি দিছোঁ, আপোনালোকে আহিব। এই মোক মাৰি আছে এতিয়া। এই দেখিছে, মই এণ্ট্ৰি কৰিলোঁ পেনেচিয়া ৰিজৰ্টত। এই চাওক কি ধুনীয়াকৈ এইটো ৰেষ্টুৰেণ্ট হয়। ইয়াতে এনেকৈ চকীবাৰা আছে। আৰু আমি এতিয়া ভিতৰলৈ যাম, চাওঁ কেনেকুৱা জেগা। যিহেতু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। সোণাপুৰৰ ছাইডত গোটেইখিনি মই আহিছোঁ ৰিজৰ্টত, কিন্তু এইখনত অহা নাই। সেইটো কাৰণে আপোনালোকক দেখাই আছোঁ। বহুত ৰ'দ পৰিছে, মই ভালকৈ দেখা নাই। সোনফালে যাওঁ এতিয়া। তাক ফ্লাৱাৰ্ছ ফাইন 500। একো দেখা পোৱা নাই মই ভিডিঅ'ত। ৱাও, কি ধুনীয়া পাৰ্পল কালাৰ ফুল। ফুলবোৰ দেখিছে, ইমান ধুনীয়া। ৱাও, এইখন এতিয়া একদম স্মল ব্ৰিজ এখন আছে। এইখন ৱাও, সেইটো কি জংঘল? সেইটো ইমান ধুনীয়া লাগিছে ন? মাছ আছে ইয়াতে, বেলেগ ধৰণৰ লাগিছে। এই দেখিছে, মেটেকাও নহয়, কিবা সাপৰ নিচিনা লাগিছে গছটো। কি ধুনীয়া। এই দেখিছোঁ, ৰ'দ পৰিছে কাৰণে মই যাব পৰা নাই। বহুত জেগা আছে ওপৰলৈ, পাহাৰ দেখাবৰ কাৰণে। আৰু এটা কথা, ইয়াতে যদি কিবাকৈ সাপ ওলাই যায়, আমিতো পলাব লাগিব মোবাইল চোবাইল দলিয়াই। ইমান জংঘল দেখিছে। এই ফুল কি ধুনীয়া লাগিছে। ৱাও, পিছত কথা পাতিম এইবিলাক। মই অলপ চেল্ফি তুলিলোঁ। ইফালে এবাৰ গ'লোঁ, ইফালে তুলিলোঁ, ফটো তুলি যিহেতু বহুত ভাল পাওঁ মই। নাই বতৰা আমি গৈ থাকোঁ। যোৱা ফটো উঠা, ভিডিঅ' কৰোঁ তোমাক। তুমি আগে যাওঁ, মই এনেকৈ পিছে যাওঁ। ৱাও, ৱাও, ৱাও।
ইয়াত দেখিছে হোটেল থাকে মানুহে কেইদিন বা থাকিব হোটেল দেখা পাইছে আপোনালোকে ইয়াতে আহিলে আপোনালোকে থাকে যদি নাইট ষ্টে কৰিব পাৰে ইয়াতে পাৰিব আপোনালোকে যদি নাইট ষ্টে কৰিছে ইয়াৰ পৰা বাকমাটি মাহা ইয়াতে মানুহে কি বঢ়িয়াকৈ জেগা বনাই দিব ৱাও কি বতাহ মাতা বাঘ এতিয়া ৱাও কি মস্তি বতাহ জান জান এই আমি পানীৰ মাজত আহি গ'লোঁ ফাইনেলি এই পানীৰ মাজত এয়া চাওক চাব পাৰিছে কি ধুনীয়া পানীৰ গছবোৰ লাগি আছে ফুল লাগি আছে কেনেকুৱা লাগিছে বৰশীত কোনোবাই মাছ মাৰি আছে এই বৰশীত মই মাছ উঠাম এতিয়া ন মাছ মাৰিম এতিয়া এই মাছ মাৰিবৰ কাৰণে মই ফৰিঙৰ পালোঁ ফৰিঙক উঠাই লৈছোঁ এতিয়া जेंटलमैन हादिसे मैं यूट्यूब फोटो अपलोड বিৰাট ভোক লাগিছে এতিয়া মই লাঞ্চ খাবৰ কাৰণে ওলাইছোঁ চিকেন আছে মটন আছে ফিছ আছে এতিয়া আমি খাই বৈ উঠি ৰাস্তাতে মৰম লগা খুৰী এজনী লগ পালোঁ তেওঁ আমাক ঘৰত মাতি মাতি লৈ আহিলে লৈ সেয়া দেখিছে ৰবাব টেঙা জিকা এয়া আমি এতিয়া হেৰি ধাবাৰ পৰা ওলাই খুৰী এটা পালোঁ খুৰী ঘৰত সোমাইছোঁ খুৰী আমাক এয়া ৰবাব টেঙা পাৰি দি আছে খুৰী এইখিনি জেগাৰ নাম কি এৰাবাৰী এয়া খুৰীৰ গছৰ ৰবাব টেঙা এয়া অলপমান কচু কাটিলোঁ এয়া ৰবাব টেঙা খুৰীৰ গছৰ এয়া গছত কিমান ৰবাব টেঙা দেখিছে
বা বেগ ভৰাই লৈছে দেখোন মাই গড আমি ৰবাব টেঙা বিক্ৰী কৰিব পাৰিম এতিয়া এইটো খুৰীৰ মৰম হয় দেই খুৰী আপোনালোকে আশী ধন্যবাদ দিব আৰু আপোনালোকে একদম বিশ্বাস নকৰিব আমাৰ একদম অচিনাকি হয় ৰাস্তাত লগ পাইছিলোঁ ইয়াতে কচু কাটি আছিলোঁ মই তেতিয়া খুৰীয়ে ক'লে ইয়াৰ পৰা ঢেকীয়া লৈ লোৱা বুলি আমি এনেকৈ খুৰীক লগ পালোঁ খুৰীয়ে ঘৰলৈ মাতি লৈ গৈ আমাক ৰবাব টেঙা দিলে মৰমৰ টোপোলা আমি একচুৱেলি আগতে গছ এডাল দেখা পাই কৈ আছিলোঁ ইমান ৰবাব টেঙা আছে ল'ব পাৰিলে বঢ়িয়া লাগিল হয় কিন্তু আমাৰ সপোনটো পূৰাই দিলে খুৰীয়ে আমাক ৰবাব টেঙা দি দিলে চ' মোৰ বহুত ভাল লাগিল খুৰীক লগ পাই পেলাই আপোনালোকৰ পানচাই ৰিজৰ্টৰ ফালে আহিছিলোঁ আহোঁতে ওলোৱা টাইমতে আমি খুৰীক লগ পালোঁ চাই লওক গাঁওখন এয়া ঠাইখিনিৰ নাম মেৰাবাৰী এইফালে খুৰীহঁতৰ ঘৰ যাব লাগে এয়া মোৰ চাকু মই এতিয়া কচু কাটি আছোঁ ৰাস্তাত আৰু এইটো একদম ভয়াটোৰ ধৰচোন একদম ভয়াটোৰ এয়া ভয়াতে পলাই আছে মিমি জিমি হয় কৰিছা চ' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব খুৰীয়ে নমস্কাৰ দিছে বাই বাই